যেহেতু সৰস্বতী মা আমাৰ আচলতে বিদ্যাৰ দেৱী বাক দেৱী আৰু তেখেতৰ আচলতে আশীৰ্বাদ নহ'লে জানো শিক্ষানুষ্ঠান এখন ভালকৈ চলিব আৰু খুবেই ভাল লাগিছে সৰস্বতী পূজা উলহ মালহেৰে আমাৰ ইয়াতে উদযাপন কৰা হৈছে আৰু আপোনালোকলৈও সৰস্বতী পূজাৰ শুভেচ্ছা আৰু লগতে সমূহ অসমবাসী আৰু ছাত্ৰ ছাত্ৰী আৰু ভক্তপ্ৰাণ ৰাইজলৈ সৰস্বতী পূজাৰ শুভেচ্ছা ইমানে খুবেই ভাল লাগিছে প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে কেনেকৈ অনুভৱ কেনেকৈ আচলতে যেহেতু আমি চাওক আচলতে আমি আজিলৈ কোনেও আচলতে প্ৰত্যক্ষভাৱে মাক আচলতে দৰ্শন আমি কৰাৰ সুযোগ পোৱা নাই এইবিলাক একোটা কল্পনা মানে যোনে যেনেকৈ আমি কওঁ যে ভগৱানক যদি আমি নেদেখাকৈও প্ৰাৰ্থনা কৰোঁ তথাপিও মানে ভগৱান সন্তুষ্ট আত্মসন্তুষ্টি মানে ভগৱান সন্তুষ্ট ঠিক তেনেদৰে ইয়াতে মানে দুই ধৰণৰ পূজা আমি দেখিবলৈ পাইছোঁ এটা মূৰ্তি পূজা আৰু এটা মানে যজ্ঞ য'ত মূৰ্তি পূজা নহয় কিন্তু সেই একেটা পূজাই মালৈ অৰ্পণ কৰা হৈছে মানে বিনা মূৰ্তি অৰ্থাৎ অন্তৰৰ পৰা এটা আৰু এটা মানে সেই দৰ্শন মানে মূৰ্তি এটা সাজি সেই দৰ্শন ৰূপে মাক আৰাধনা কৰা হৈছে আৰু দুয়োটাই মোৰ ভাল লাগিছে কাৰণ নিয়মটো একেটাই না আমি সৰস্বতী মাকো মানে মূৰ্তিৰ আগত অগ্নি প্ৰজ্বলন কৰিয়ে মানে মাক আৰাধনা কৰোঁ আৰু সেই বিনা মূৰ্তিয়ে অগ্নি প্ৰজ্বলন কৰি আচলতে মাৰ আৰাধনা কৰা হৈছে হয় হয় আচলতে যিহেতু আমাৰ এইটো সনাতন সভ্যতা ভাৰতবৰ্ষত আচলতে আৰু যিহেতু বাক দেৱী আমি কথাই কওঁ মাৰ আশীৰ্বাদত আৰু কোৱা হয় যে মাৰ মানে সেই বীণাৰ যিটো শব্দ তাৰ দ্বাৰাই আচলতে আমাৰ সেই মাত ধ্বনি উৎপন্ন হৈছিল ঠিক তেনেদৰে সকলোৱে হয়তো সেইকাৰণে মাৰ যিটো আশীৰ্বাদ যিটো প্ৰভাৱ হয়তো সকলোৱে অনুভৱ কৰে সেইকাৰণে বিনা ধৰ্মই মানে সকলো ধৰ্মই আচলতে মানুহে সৰস্বতী মাক আৰাধনা কৰে এইটো সকলোতে দেখিবলৈ পাইছোঁ সৰুৰ পৰাই বা সকলোবিলাক হোষ্টেল হওক বা কলেজ হওক কাৰণ তাতে বিভিন্ন ধৰ্মাৱলম্বীৰ লগ অধ্যয়ন কৰে বা পঢ়ে ছাত্ৰ ছাত্ৰীসকলেও কিন্তু দলে বলে সৰস্বতী পূজা বুলি ক'লে মানে সেই যে ধৰ্মৰ ভেদভাৱটো নাথাকে সকলোৱে খুব ধুনীয়াকৈ আচলতে যোগদান কৰে আৰু ভাল লাগে সেইটোৱে হয়তো মাৰ আচলতে আমি যেনেকৈ কোনোবাই হিন্দু হওক মুছলিম হওক খ্ৰীষ্টান হওক আমি সকলোৱে একেটা ভগৱানকে মানো আমি কোনেও আজিলৈকে ভগৱানক আচলতে দেখা নাই কিন্তু ভগৱানক আমি বিভিন্ন ৰূপত আৰাধনা কৰোঁ ঠিক তেনেকৈয়ে আৰু কোনো এখন ধৰ্মগ্ৰন্থই আচলতে কেতিয়াও সেইটো কোৱা নাই যে এইটো ধৰ্মক ঘৃণা কৰিবা সেইটো ধৰ্মক ঘৃণা কৰিবা তেনেকুৱা নাই প্ৰত্যেকখন ধৰ্মগ্ৰন্থই আন এটা ধৰ্মক বা আন এজন মানুহক আচলতে সেই সন্মান কৰাৰ সেই নিৰ্দেশনাটোৱেই দিছে সেইকাৰণে হয়তো পূজা বুলি ক'লে সৰস্বতী পূজা বুলি ক'লে সকলোৱে দলে বলে যোগদান কৰে আৰু আমিও সকলোৱে কোনোবাই খ্ৰীষ্টমাছ হ'লেওতো গৈ দলে বলে যোগদান কৰোঁ বা যেতিয়া আমাৰ ঈদ আহে আমিও তেতিয়া ফূৰ্তিত গৈ যাওঁ বা বিহু বুলি ক'লে বা পূজা বুলি ক'লে বিভিন্ন ধৰ্মৰ মানুহখিনিও আচলতে পূজাত যোগদান কৰে সেইটোৱে মানে একতা কয় নহয় আমাৰ ভাৰতবৰ্ষখন আচলতে বৈচিত্ৰ্যৰ মাজত একতা তো সেইটোৱে यही कि मैं अच्छे से पढ़ सकूं और अपना करियर बना सकूं बाद में और हमारा कॉलेज अच्छे से चले आगे तक बहुत अच्छे से मतलब स्टूडेंट्स लोग आके अच्छे से पढ़ सके ज्ञान ले सके हमारे कॉलेज से यही আজি সৰস্বতী পূজা সেইকাৰণে আমালোকে ছাত্ৰী হিচাপে স্কুলত সাজি পুজি আহিছোঁ পালন কৰিব হিচাপে কি ক্লাছত পঢ়া 6 নামটো কোৱাচোন আলিমা খাতুন